ডিগবৈত নিশা মিউজিক সিস্টেম ট্ৰাক লৈ খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ অভিযোগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। হিন্দু ধৰ্মৰ এখন গাঁৱৰ লোকক বিভিন্ন প্ৰলোভনেৰে খ্ৰীষ্টিয়ান ধৰ্মলৈ ৰূপান্তৰ কৰাৰ অভিযোগ উত্থাপন। কেৰালাৰ বেপ্টিষ্ট চাৰ্চৰ পৰা অহা 4জনীয়া এটা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ দলে ডিগবৈত নাজিৰাটিঙৰ উভতাজান গাঁৱত প্ৰায় এক সপ্তাহ ধৰি চলাই আছিল খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ। আজিও নিশাৰ ভাগত পথৰ মাজত গীত গাই বস্ত্ৰ বিতৰণ কৰি ধৰ্মৰ প্ৰচাৰ চলাবলৈ লোৱা বুলি অভিযোগ তুলি স্থানীয় গাঁওবাসীয়ে কেৰালাৰ পৰা অহা খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ লোকসকলক আবদ্ধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ডিগবৈ আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ কেৰালাৰ পৰা অহা লোকসকলক বাহনৰ সৈতে ডিগবৈ আৰক্ষী থানালৈ লৈ আনে। ধৰ্ম প্ৰচাৰ কৰিব বা কিবা বস্ত্ৰ বিতৰণ কৰিব আহিছে, দিনৰ মাজত আহক, ৰাইজৰ মাজত আহক, ফিল্ডৰ মাজত আহক, অপেনলি ধুনীয়াকৈ যদি তেনেকৈ নিশ্চয় সিহঁতি বেলেগ ইচ্ছাৰে আহিছে। যেহেতু আমি দেখিবলৈ পাইছোঁ আমাৰ গাঁৱৰ মাজতো বহুত ধৰ্ম পৰিৱৰ্তন উদ্দেশ্যৰে আহিছে। তো এইটো আমি যাতে আমাৰ গাঁৱত আমাৰ মাজতে ভাতৃত্ব ভাৱ বিচ্ছিন্ন কৰিছে। আমাৰ গাঁৱতে এতিয়া 2-1জন হৈছে, ইয়াতে আহি আমাৰ মাজত সিহঁতি আমাৰ বিৰুদ্ধে সিহঁতি মাতিব। মাত্ৰ 2-3জন ফেমিলি হেৰি হৈছে আৰু সিহঁতি আমাৰ মাজৰে ভাই ককাই আছিলে। কালি সিহঁতি মনসা পূজা কিবা কিবি পূজা কৰি আছিলে, আজি আমাৰ এগেইনষ্টত থিয় হ'বলৈ। তো এই পৰিৱেশটো কোনে সৃষ্টি কৰিছে? বাহিৰৰ পৰা এনেকৈ আহিছে। আজি শুনি আছোঁ এসপ্তাহমান হৈ লাইন नहीं, आप आपसे भी पूछेंगे ना। आप लोगों से प्यार करते हैं। वो बात नहीं है। आप सुनिए, आप जो बोल रहे हैं, आप जो वीडियो बना, आप जो बोल रहे हैं हम समझते